নমস্কাৰ মই হিতেন হাজৰিকা আৰু সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমে সকলোকে সুপ্ৰভাত আৰু আজিৰ দিনটো সকলোৰে শুভ হওক তাৰে কামনা কৰিছোঁ। বন্ধুসকল আজি আমাৰ যাত্ৰা আৰম্ভণি কৰিছোঁ মেঘালয়ৰ তুৰাৰ পৰা আৰু আমাৰ যাত্ৰা শেষ হ'ব গোলাঘাটৰ ফৰকাটিং ষ্টেচনত। তেনেহ'লে বন্ধুসকল অকণমান পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে চাওক আমাৰ কাষতে কিমান ধুনীয়া ডাৱৰ। আৰু এতিয়া বলক পাহাৰৰ একা বেকা বাটেৰে তুৰাৰ পৰা গুৱাহাটীলৈ প্ৰথম। ডাৱৰৰ মাজে মাজেই যোৱা লাগিছে কাৰণ আমাৰ ঠিক কাষতেই ডাৱৰ। প্ৰথম পালেহি পাইকান, তাৰপিছত আকৌ গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ বাছত। আৰু তাৰপিছত তেনেকৈ বাছত গৈ আছোঁ। তাৰপিছত আকৌ বাছৰ পৰা নামি অকণমান অলপ দূৰ যাব লাগিব আমি ই ৰিক্সাত। আৰু তেনেকৈ আমাৰ যাত্ৰা শেষ নহ'ল, গৈ থাকিব। তাৰপিছত আকৌ গুৱাহাটী জালুকবাৰীৰ পৰা মালিগাঁও হৈ পল্টন বজাৰলৈ গৈ আছোঁ। ভাল লগা আৰু ভালপোৱাৰ মাজতেই যেন যাত্ৰাটো শেষ নহয়। মাজে মাজে অলপ আমনিও পাইছিলোঁ, তথাপিও যেন সময় নাছিল আমাৰ। ৰ'ব যাত্ৰা শেষ হোৱা নাই আৰু বহুত আছে। আৰু তাৰপিছত এতিয়া ফচি গ'লোঁ মালিগাঁৱৰ ট্ৰেফিক জামত। তাৰপিছত চাই থাকক, যিটো গুৱাহাটীৰ নতুন সমস্যা নহয় ট্ৰেফিক জামটো। অলপ যাম, তাৰপিছত আকৌ ট্ৰেফিক জাম, কিন্তু উপায় নাই, যাবতো লাগিবই। আৰু লাষ্টত আহি পালোহি গুৱাহাটী ৰেলৱে ষ্টেচন। তাৰপিছত চাওক কি হয়। যাত্ৰা যেন শেষ নহয়, এটা অবিৰত যাত্ৰা। এতিয়া আকৌ যাত্ৰা হ'ব ট্ৰেইনেৰে ফৰকাটিঙলৈ। আকৌ যেন যাত্ৰা আৰম্ভ হ'ব ফৰকাটিঙলৈ ট্ৰেইনেৰে। আৰু লাহে লাহে আমি ট্ৰেইনেৰে যাবলৈ ওলালোঁ ফৰকাটিঙলৈ। আৰু এতিয়া আমি এৰি যাম সদাব্যস্ত যান্ত্ৰিকতাৰ মাজৰ পৰা গুৱাহাটী। এটা ধুনীয়া পৰিৱেশ চাওকচোন।
যাত্ৰা যেন শেষ নহয়। আৰু লাহে লাহে আমি পালোহি কানপুৰ ষ্টেচন। তাৰপিছত কৈ আছোঁ ডিফু তেনেকৈ লামডিং আৰু তেনেকৈ আগবাঢ়ি গৈ আছে। আৰু যেন লাহে লাহে আবেলি সন্ধিয়া হৈ আহিছিল। তাৰপিছত চাওক আৰু আমি তেনেকৈ ডিফু পালোহি। আৰু এটা খুব ধুনীয়া ভাল লগা দীঘলীয়া যাত্ৰা ট্ৰেইনত। আৰু এটা কথা কিন্তু ট্ৰেইনৰ যাত্ৰা খুব সুন্দৰ। আৰু শেষত ডিমাপুৰ পাৰ হৈ আমি বৰপথাৰ ষ্টেচনেৰে আমি ফৰকাটিং পালোহি। আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই। কেনেকৈ হ'লে কমেণ্ট কৰি জনাব। আজি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।